তিন প্ৰকাৰৰ ভাজিবলৈ লৈছো আহকচোন কেনেকৈ ভাজে দেখুৱাইছো বেলেগ ধৰণে বনাম ইয়াক গোল গোলকৈ কাটি ল'ব লাগিব এইটো গোল বেঙেনাতহে ভাল হয় দেখিবলৈ এতিয়া মই মাজত কাটি দিম এয়া বেঙেনা মই কাটি লৈছিলো এনেকুৱা কৰি এতিয়া কি কি লাগে দেখুৱাইছো বিশেষ একো নালাগে নিমখ আৰু হালধি নিমখ দিলো হালধি দিলো ইয়াত তেল দিলো এই ভাজিখন টাৱাত বনালে ভাল হয় কেৰাহীত বনালে বেছি তেল লাগে আৰু এখন এখনকেহে ভাজা যায় টাৱাত হলে 3-4খন একেলগে ভাজিব পাৰি হৈছে ইয়া কেনেকুৱা লৈছো বেঙেনাৰে এইটোত লাগিব অলপ চুজি অলপ বেচন কিন্তু পানী দিব নালাগে হালধি অলপ নিমখ সোৱাদ অনুযায়ী দিব লাগিব এতিয়া গোটেইখিনি মিক্স কৰি ললো এতিয়া গোটেইখিনি এনেকে থালখনত বহলাই দিলো এতিয়া মই বেঙেনাবিলাক এয়া মই সানি ললো তাও গৰম হৈছে তাও তেল দিলো এতিয়া তেলত দিলো এটা এটা কৰি অলপ লৰাই লৰাই ভাজিছো কাৰণ চাইডৰ পিনে তেল নাই যোৱা তেল নগলে টাখনত লাগি ধৰিব জ্বলিব মই সেইকাৰণে টাখন লৰাই লৰাই দিছো আৰু খুব সোনকালে লাৰি দিব নালাগে তেলটো অকণমান সিজিব দিব লাগে অলপ সিজাৰ পিছত উল্টাই দিব লাগে এতিয়া তলটো অলপ সিজিলে 2-3 মিনিট ৰাখিলো মই এতিয়া উল্টাই দিলো এয়া লাগি ধৰিছে দেখিছে নহয় চুজি আৰু বেচন লাগি ধৰিছে লগে লগে উল্টাই দিলে চুজি আৰু বেচন তেলত গুচি যায় 2-3বাৰ উল্টাই দি ভাজিলো এয়া হ'ল এতিয়া বেছি সময় নালাগে 7-8 মিনিটৰ ভিতৰতে হৈ যায় ভাজিখন খুব কম সময়তে হয় আৰু তেলো কম লাগে দেখিছে নহয় মই তেল কিমান দিছিলো এতিয়া তেলখিনি থাকিয়ে বনাবলৈ লৈছো এয়া পল বেঙেনা এই দেখিছে নহয় এয়া পল বেঙেনা মই কাটি পানীত তিয়াই থৈ দিছিলো 1 ঘণ্টামান তিয়াই থৈছিলো তিয়াই থোৱাৰ পিছত এনেকুৱা হৈছে এতিয়া ভাজিবলৈ কি কি লাগে দেখুৱাইছো দেই ইয়াত লাগিব বেচন হালধি দিলো নিমখ এয়া চেনি মই মিক্সিত পিছি গুড়া কৰি থৈছিলো 1 চিকুট দিম বেছি নহয় অলপ দিলো আজৱাইন আৰু মচমচীয়া হোৱাৰ কাৰণে অলপ বেকিং সোডা দি দিছো দেখিছে নহয় 1 চিকুট পানী দিম পানী একেলগে বেছি নিদিব অলপ অলপকে দি হানি এনেকুৱা হল ঘোলটো বৰ ঢিলাও নহয় আৰু টানো নহয় এনেকুৱা হ'ব লাগিব যাতে বেঙেনাত লাগি ধৰে এতিয়া বেঙেনাটো এনেকে
জপাই তেলত ভাজিলে হ'ল কেৰাহী গৰম হৈ আছিলে মই তেল ঢালিলো এটো ভাজিত তেল বেছি লাগিব কম তেলত ভাজিব নোৱাৰি এটা এটাকে তেলত দিছো